লাষ্ট ভিডিঅ'ত দেখাইছিলোঁৱে যে আমি গোটেইকেইটাই ঘৰৰ কামবোৰ কৰি এতিয়া ভোট দিবলৈ গৈ আছোঁ। তাৰ আগতে কিন্তু ভাতটো খাই যাওঁ ভাবিলোঁ, কাৰণ সময় চাগে 2টামান বাজিলে গম পায়নে তেতিয়ালৈ। গতিকে ভাবিলোঁ ঘৰতে ভাত পানী খাই আমি ধুনীয়াকৈ এতিয়া ওলাই যাম। পিছে পেহীও আহিছিলে, সেইকাৰণে পেহীকো ঘৰত থ'বলৈকে আছিলে। গতিকে সময়বোৰ তেনেকৈ পাৰ হোৱা ভয়তে বোলো সোনকালে কামবোৰ কৰিয়ে লওঁ। এতিয়া তেন্তে ব'লক ভোটটো দি আহোঁ। আৰু গম পায়নে ভোটটো দিব যাওঁতে আজিকালি আকৌ ফোন এলাও নাই। গতিকে মই আৰু তাত গৈ ভিনদেউ আৰু মানুহজনে ৰাতিপুৱাতে ভোটটো দি থৈ আহিলে, কাৰণ দেহা মানুহ লগত আছে যে অকলে যাব নোৱাৰোঁ। সেইকাৰণে এতিয়া আমি যাব ওলালোঁ। পিছে গম পায়নে ভোটটো দি অহা মাত্ৰকে মানুহজনে আকৌ মোৰ পৰা প্ৰথমতে মোৰ কাৰ্ডবোৰ লৈ লয়, কাৰণ এটা সঁচা কথা, মই কাৰ্ডবোৰ ক'ৰবাত পেলাই দিওঁ আৰু একদমেই মনত পেলাব নোৱাৰোঁ। গতিকে মানুহজনে ভোটটো দি অহা মাত্ৰকে মোৰ হাতৰ পৰা একেবাৰে কাঢ়ি লৈছে কাৰ্ডটো। এয়া দেখিছে নহয়। আকৌ মানুহজন যোৱাৰ পাছত ঘৰৰ কামবোৰ কৰাব নোৱাৰোৱে নহয়, সেইকাৰণে তেওঁ থকা অৱস্থাতে ফেনো লগাই ল'লোঁ ৰুমত, কাৰণ ফেন এটা ছাইডে লগোৱা হোৱা নাছিলে। গতিকে সেয়া চালোঁ ঠিকে আছেনে। তেন্তে আজিলৈ আহিছোঁ, আপোনালোকক অইন এটা ভিডিঅ'ত লগ পাম।